নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আপোনালোকক জনাম YONO SBI ৰিৱাৰ্ড পইণ্টৰ বিষয়ে কেনেকৈনো আপোনালোকে YONO SBI এপৰ জৰিয়তে ৰিৱাৰ্ড পইণ্টছসমূহ পাব আৰু কেনেকৈ আপোনালোকে এই ৰিৱাৰ্ড পইণ্টসমূহ ব্যৱহাৰ কৰিব কেনেকৈনো আপোনালোকে এই ৰিৱাৰ্ড পইণ্টসমূহ ৰিডিম কৰিব পাৰিব সেই বিষয়ে আজিৰ ভিডিঅ'টোত আপোনালোকক জনাবলৈ ওলাইছো গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আমি YONO SBI এপটো ওপেন কৰি লওঁ ইয়াতে আপোনালোকে এমপিন বা ইউজাৰ আইডি দি কিনে লগইন কৰি ল'ব মই কৰি লৈছো যদি আপোনালোকে এতিয়ালৈকে YONO SBI এপটো ডাউনলোড কৰা নাই তেনেহলে আপোনালোকে প্লে ষ্টৰত গৈ YONO SBI এপটো ডাউনলোড কৰি ল'ব YONO SBI এপটোত ৰেজিষ্টাৰ কৰিবলৈ আপোনালোকক ইন্টাৰনেট বেংকিংৰ আইডি আৰু পাছৱৰ্ডৰ প্ৰয়োজন হ'ব ষ্টেট বেংকৰ যিকোনো শাখালৈ নোযোৱাকৈ কেনেকৈ আপোনালোকে YONO SBI এপত ৰেজিষ্টাৰ কৰিব পাৰিব কেনেকৈ আপোনালোকে আপোনালোকৰ ইন্টাৰনেট বেংকিংৰ আইডি আৰু পাছৱৰ্ড জেনাৰেট কৰিব পাৰিব তাৰ ওপৰত মই এটা ভিডিঅ' অলৰেডি বনাই থৈছো আপোনালোকে ভিডিঅ'টো ডেসক্ৰিপচনত পাই যাব লগতে আপোনালোকে আই বটন অপচনতো ভিডিঅ'টো পাই যাব যদি আপোনালোকে এতিয়ালৈকে YONO SBI ত ৰেজিষ্টাৰ কৰা নাই তেনেহলে মোৰ আগৰ ভিডিঅ'টো চাই আপোনালোকে YONO SBI এপত আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব পাৰিব আপোনালোকে দেখিবলৈ পাইছে মোৰ YONO SBI এপটো ওপেন হৈ গৈছে ইয়াতে আপোনালোকে তললৈকে আহিব তললৈকে আহাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে একেবাৰে তলতে আছে YONO ৰিৱাৰ্ড SBI ৰিৱাৰ্ড বুলি আপোনালোকে দেখিবলৈ পাইছে এই অপচনটোত আপোনালোকে ক্লিক কৰিব এতিয়া আপোনালোকে দেখিবলৈ পাইছে You have 561 point মোৰ ইয়াতে যেটো ৰিৱাৰ্ড পইণ্ট আছে হেতু হৈছে 561 তললৈকে আহিলে আমি দেখিম 30 সেপ্টেম্বৰ 2022 তাৰিখে মোৰ 18টা পইণ্ট এক্সপায়াৰ হ'ব আৰু 31 মাৰ্চ 2022 তাৰিখে মোৰ 10টা আৰু 31 জানুৱাৰী 2023 তাৰিখে মোৰ 100টা পইণ্ট এক্সপায়াৰ হ'ব তলত আপোনালোকে দেখিবলৈ পাইছে ট্ৰানজেকচন ডিটেইলছ ইয়াতে কোনটো ট্ৰানজেকচনত মই কিমান পইণ্ট পাইছো ইয়াতে আপোনালোকৰ দিয়া আছে আপোনালোকৰ YONO এপটো তেনেকৈ দিয়া থাকিব তাৰ পিছত ওপৰলৈ আহি আমি ৰিডিম নাও অপচনটোত ক্লিক কৰিছো ইয়াতে এখন ডিসক্লেমাৰ শো হৈছে ইয়াতে আমি এগ্ৰি কৰিম আপোনালোকে দেখিবলৈ পাইছে ইয়াত SBI ৰিৱাৰ্ডছ বুলি এক নতুন পেজ খুল খাই গৈছে গতিকে ইয়াতে আপোনালোকে বহুত কেইটা অপচন পাব মোবাইল ৰিচাৰ্জ কৰিব পাৰিব DTH ৰিচাৰ্জ কৰিব পাৰিব হোটেল বাছ গোটেইখিনি সুবিধা আপোনালোকে ইয়াতে পাব ইয়াতে আপোনালোকে অনলাইন শ্বপিংও কৰিব পাৰে ফৰ এক্সাম্পল আপোনালোকক মই এই মাউসটো দেখুৱাইছো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে লজিষ্টিকৰ ওয়্যাৰলেছ মাউস এটা আছে ইয়াতে আপোনালোকৰ 4180 টা পইণ্ট লাগিব তেতিয়া আপোনালোকে এই মাউসটো ইয়াৰ পৰা কিনিব পাৰিব অন্যথা আপোনাৰ যিখিনি পইণ্ট আছে সেইখিনি বাদ দি কিনে আপোনাৰ বাকিখিনি এমাউন্টত আপোনালোকে পেমেন্ট কৰিব লাগিব ঠিক আছে ইয়াতে আমি ওপৰত 3 লাইন অপচনত ক্লিক কৰিছো ক্লিক কৰি কিনে আমি এই ওভাৰভিউ অপচনটোত ক্লিক কৰিছো ওভাৰভিউত আপোনালোকে দেখিবলৈ পাব SBI YONO ৰিৱাৰ্ড কি হয় আৰু কেনেকৈ কাম কৰে তললৈকে আহিছো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 1 ৰিৱাৰ্ড পইণ্ট ইজ ইকুইভ্যালেন্ট টু ইনাৰ 25 পইচা মানে এটা SBI ৰিৱাৰ্ড পইণ্টৰ ভ্যালু হৈছে 25 পইচা গতিকে 4টা YONO SBI ৰিৱাৰ্ড পইণ্টৰ ভ্যালু হ'ব 1 টকা ঠিক আছে ইয়াতে আৰু এটা অপচন আছে হাউ ডু আই আৰ্ন ৰিৱাৰ্ড পইণ্ট আমি কেনেকৈ ৰিৱাৰ্ড পইণ্টসমূহ লাভ কৰিব পাৰিম ডেবিট কাৰ্ড অপচনটোত যদি আমি যাওঁ তেনেহলে আপোনালোকে দেখিবলৈ পাব ডেবিট কাৰ্ডৰ জৰিয়তে আপোনালোকে কেনেকৈ ৰিৱাৰ্ড পইণ্ট আৰ্ন কৰিব পাৰিব ইয়াতে সম্পূৰ্ণ ডিটেইলছসমূহ ইয়াত দিয়া আছে ঠিক তেনেকৈ আপোনালোকে ইন্টাৰনেট বেংকিংত কিমান আপোনালোকে ৰিৱাৰ্ড পইণ্ট পাব নিউ ইউজাৰ ৰেজিষ্ট্ৰেচনত 50 ৰিৱাৰ্ড পইণ্ট পাব ঠিক আছে তেনেকৈ আপোনালোকৰ ৰিৱাৰ্ড পইণ্টসমূহ ইয়াতে দিয়া আছে ইয়াৰ পৰা আপোনালোকে চাই ল'ব পাৰিব মোবাইল বেংকিংত কিমান পাব পাৰ্সোনাল বেংকিংত কিমান পাব লোনছত আপোনালোকে কিমান SBI YONO ৰিৱাৰ্ড পাব ইয়াত সম্পূৰ্ণৰূপে এইবোৰ দিয়া আছে আপোনালোকে ভালকৈ পিছত চেক কৰি ল'ব এতিয়া মই আপোনালোকক এটা মোবাইল ৰিচাৰ্জ কৰি দেখুৱাবলৈ ওলাইছো মোবাইল ৰিচাৰ্জ অপচনটোলৈ গৈছো তাৰ পিছত আপোনালোকে ইয়াতে মোবাইল নাম্বাৰ এন্টাৰ কৰিব তাৰ পিছত অপাৰেটৰ দিব সাৰ্কেল দিব এমাউন্ট দিব ঠিক আছে মই এখিনি কৰি লৈছো আপোনালোকে দেখিবলৈ পাইছে মই ইয়াতে মোৰ ডিটেইলছখিনি ফিল আপ কৰি লৈছো মই 49 रुपीजৰ এক ৰিচাৰ্জ কৰিম কাৰণ মোৰ বেছি ৰিৱাৰ্ড পইণ্ট নাই 561 মোৰ ৰিৱাৰ্ড পইণ্ট আছে আৰু আপোনালোকে মনত ৰাখিব 4টা ৰিৱাৰ্ড পইণ্টৰ এগেইনষ্টে আপোনালোকে 1 रुपीस পাব গতিকে আপোনাৰ যিখিনি ৰিৱাৰ্ড পইণ্ট থাকে হেতু 4 ৰে ডিভাইড কৰি দিলে আপোনাৰ কিমান এমাউন্ট SBI YONO ৰিৱাৰ্ডছত জমা আছে হেতু আপোনালোকে গম পাই যাব এতিয়া আমি তললৈকে আহি বক্সটো চেক কৰিছো চেক কৰি কন্টিনিউ অপচনটোত ক্লিক কৰি দিছো ইয়াৰ এখন উইন্ডো শো হৈছে প্ৰসিড অপচনত ক্লিক কৰিছো ইয়াতে অৰ্ডাৰ সামাৰি ওলাইছে আপোনাৰ অৰ্ডাৰটো ৰিভিউ হৈছে আৰু পেমেন্ট ডিটেইলছ আছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 196 পে বাই পইণ্টছ ঠিক আছে এটো আপোনালোকৰ চেক কৰা আছে মানে আপোনালোকৰ ৰিৱাৰ্ড পইণ্টৰ পৰা আপোনালোকৰ এমাউন্টটো ডিডাক্ট কৰা হ'ব মেক পেমেন্ট অপচনটোত ক্লিক কৰিছো
বেংকৰ যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে তাত এক OTP আহিব সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব মই এণ্টাৰ কৰি লৈছোঁ কনফাৰ্ম কৰি দিছোঁ পেমেণ্ট ডান ছাকচেছফুল গতিকে আপোনালোকে দেখিবলৈ পাইছে য়োনো ৰিৱাৰ্ডছৰ ৰিৱাৰ্ড পইণ্টৰ জৰিয়তে মই মোৰ মোবাইলৰ ৰিচাৰ্জটো কৰিব পাৰিছোঁ আৰু আপোনালোকেও য়োনো এপৰ জৰিয়তে য়োনো ৰিৱাৰ্ডছসমূহ ৰিডিম কৰি আপোনালোকৰ মোবাইল বা DTHৰ ৰিচাৰ্জ কৰিব পাৰিব যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ